আমগুৰি মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তাই নিৰ্মাণ কৰি উলিয়াইছে দ্বিতীয় ৰাণী এলিজাবেথৰ ৯৭ বছৰীয়া পুৰণি গাড়ীৰ মডেল। ৫,৭০,০০০ কিলোমিটাৰ চলিব পৰা ১৯২৪ চনৰ মডেলৰ আমেৰিকাৰ বিখ্যাত মটৰ কোম্পানী চিলভাৰ ঘোষ নামৰ ভিনটেজ গাড়ীখনৰ আৰ্হিৰে নিৰ্মাণ কৰি উলিয়ালে গাড়ীখন। এই ভিনটেজ গাড়ীখনৰ আৰ্হি বনাই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত গগৈ। ইংলেণ্ডৰ দ্বিতীয় ৰাণী এলিজাবেথৰ ১২৫খন গাড়ীৰ ভিতৰত এইখনো এখন আছিল। প্ৰবক্তা হেমন্ত গগৈয়ে এই গাড়ীখনৰ মডেল নিৰ্মাণত কোনো ধৰণৰ মেটেল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কাঠ, তামোলৰ বাকলি আৰু বাঁহেৰে প্ৰস্তুত কৰি উলিয়াইছে। মোৰ গাড়ীৰ প্ৰতি এটা দুৰ্বলতা আছিল আৰু সেইকাৰণে এটা সপোন আছিল এনেকুৱা ধৰণৰ এখন বিশেষ গাড়ী বনাম বুলি। যোৱা বছৰৰ পৰা মই প্লেনটো কৰিছিলোঁ, কিন্তু এবাৰ সম্পূৰ্ণ কৰিছোঁ। লকডাউনৰ সুবিধা ল'লোঁ, সঁচা অৰ্থত লকডাউনৰ সুবিধা লৈছোঁ। কণ্টিনিউ ১০-১৫ দিন কাম কৰিছোঁ। মই ১০-১৫ ঘণ্টাকৈ কাম কৰিছোঁ। ৰাতি ২-৩টামান বাজি যায় কামটো কৰোঁতে। আৰু ইয়াৰ বৈশিষ্ট্য হ'ল কি, সম্পূৰ্ণ গাড়ীখন মই কাঠেৰে নিৰ্মাণ কৰিছোঁ, কাঠ আৰু বাঁহেৰে। থাকিবলগীয়া গোটেইকেইটাই আছে গাড়ীখনৰ বৈশিষ্ট্য। ইয়াৰ উপৰিও ইয়াৰ বৈশিষ্ট্যৰ ভিতৰত মই এটা ক'বলৈ বিচাৰিম, আমেৰিকাৰ বিখ্যাত মটৰ গাড়ী কোম্পানী ৰোলছ ৰয়ছৰ এখন আটাইতকৈ দামী গাড়ী আছিলে চিলভাৰ ঘোষ। এই চিলভাৰ ঘোষ গাড়ীখন সাম্প্ৰতিক এতিয়াও ইংলেণ্ডত পোৱা যাব। ৫,৭০,০০০ কিলোমিটাৰ ইতিমধ্যে চলিছে গাড়ীখন। ৰাণী এলিজাবেথৰ ২৫খন গাড়ীৰ ভিতৰত এইখনেও স্থান পাইছিল। আৰু মোৰ গাড়ীখনৰ প্ৰতি দুৰ্বলতাও আছিলে আগৰ পৰাই, সেয়েহে মই এইখন নিৰ্মাণ কৰি উলিয়ালোঁ। নিশ্চয়, অৱশ্যে মই এই কামবোৰ সৰুৰ পৰাই কৰি আছিলোঁ, কিন্তু এখন সঠিক প্লেটফৰ্ম পোৱা নাছিলোঁ। আমগুৰি মহাবিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা কিন্তু মই প্লেটফৰ্ম এখন পাইছোঁ বুলি ক'ব লাগিব। বিশেষকৈ আমগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয় ডক্টৰ আছফিয়া চুলতানা বাইদেৱে মোক এই ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ অনুপ্ৰেৰণা মোৰ লগত সদায়ে আছে। বিশেষকৈ সমাজতত্ত্ব বিভাগৰ অধ্যাপক ডক্টৰ হেমন্ত বৰগোহাঁই ছাৰ আৰু অনিল ছাৰৰ অনুপ্ৰেৰণাই মোক যথেষ্ট সহায় কৰে। তেওঁলোকে কোনোদিনে মোক পিছ পৰি ৰ'বলৈ কোৱা নাই। মোৰ মনত পৰে কিছুমান কথা তেওঁ, বিশেষকৈ মই কাম কৰোঁতে ১০ বা ১৫ ঘণ্টালৈকে কাম কৰিব পাৰোঁ মই। সেই শক্তিকণ মোক ডক্টৰ হেমন্ত বৰগোহাঁই দিছে। তেওঁ কয় যে ৰাতিটো যিহেতু তোৰ, সেইকাৰণে তই তাক কেনেকৈ ইউটিলাইজ কৰ তোৰ কথা। আৰু বিজু বৰা গগৈ প্ৰত্যেকটো কামতে তেওঁ মোক সঁহাৰি জনাই আহিছে। এই গাড়ীখন বনোৱাত বিশেষকৈ এইবাৰ যথেষ্ট সহায় আগবঢ়ালে। ধন্যবাদ। হেমন্ত গগৈ নিৰ্মাণ কৰি উলিওৱা এই বাহনখনে বিশেষ চৰ্চা লাভ কৰিছে। গৌৰীসাগৰৰ পৰা চাদ্দাবালিৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।